Mr. Chief Minister, is the state government also surveying barren and enclosed land which has been freed for social forestry measures? We are doing it like Kaziranga, Bura Sapori we have evicted. Now entire area has been given to compensatory plantation. Lamding forest we have evicted. Now plantation is going on. Pova forest we have evicted. That is going on. One, because of eviction we are getting land and we are planting trees. Another new thing is happening in Assam. Last 2 years we have reclaimed many land from river Brahmaputra, a huge area of land from river Brahmaputra. Bogi Nodit ami jitu amar গৰাখহনীয়া প্ৰতিৰোধ আৰু বানপানী প্ৰতিৰোধৰ আমি যেটো কাম কৰিছো বগী নদীৰ পৰা মাতমৰালৈকে এই গুটে এৰিয়াটোত প্ৰায় 1 লাখ মই এক্সেলেটো মিটাৰ কয়নে কি কয় মোৰো অলপ কনফিউজ হৈ যাব বহুত এক বিশাল ভূমি ফৰেষ্ট ব্ৰহ্মপুত্ৰৰ পৰা আমি উদ্ধাৰ কৰিব পাৰিছো এতিয়া মিছিং কাউন্সিলে তাত ফৰেষ্টৰ প্লান্টেশনৰ কাম কৰি আছে আৰু সেইখন আমি ৰিজাৰ্ভ ফৰেষ্ট ডিক্লেয়াৰ কৰাৰ কামত এতিয়া লাহে লাহে আগবাঢ়ি আছো যেনেকে কবু চাপৰি তাত মানুহ বহি লৈছিলে কবু চাপৰিখনৰ পৰা আমি মানুহ উচ্ছেদ কৰিলো ধেমাজি এতিয়া কবু চাপৰিক আমি ৰিজাৰ্ভ ফৰেষ্টলৈকে ৰূপান্তৰ কৰাৰ বাবে আমি প্ৰক্ৰিয়া আৰম্ভ কৰিছো গোৱালপাৰা জিলাত প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট বিলাকত মানুহ বহি লৈছিলে এভিকশন চলি আছে আৰু চলিব আৰু গোটেই কেখনক আমি ৰিজাৰ্ভ ফৰেষ্টলৈকে কনভাৰ্ট কৰিম গতিকে অসমত ফৰেষ্ট কভাৰেজ বঢ়ুৱাৰ এটা ডাঙৰ প্ৰচেষ্টা আৰম্ভ হৈছে